আপোনাৰ নামটো ক'ব। হয়, ইয়াত আয়ুৰ্বেদিকৰ স্বাস্থ্য পৰীক্ষা হৈ আছে, স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ বহাইছে, তাৰ বিষয়ে আপুনি কি ক'ব? হয়, নমস্কাৰ, মোৰ নাম জাহ্নৱী বৰা। মই ইয়াতে এটা আয়ুৰ্বেদিক চিকিৎসা সেৱা মই জনসাধাৰণক যথেষ্ট সঁহাৰি পাইছোঁ। ইয়াৰ উদ্দেশ্যটো, মোৰ এই সভাখনৰ উদ্দেশ্যটো আচলতে জনসাধাৰণক আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰতি সজাগ কৰি তোলাৰ। যিহেতুকে আয়ুৰ্বেদিক চিকিৎসাৰ কোনো পাৰ্শ্বক্ৰিয়া নাই আৰু ই মানুহৰ স্বাস্থ্যৰ লগতে ৱেলনেছটো ইম্প্ৰুভ কৰি ৰাখে। চ' মই এই অনুষ্ঠানটি মোৰ সঞ্জীৱনী আয়ুৰ্বেদাৰ উদ্যোগত আৰম্ভ কৰিছোঁ আৰু যথেষ্ট সঁহাৰি পাইছোঁ। মোৰ গাঁৱৰে বহুত কেইজন সমাজসেৱী লোকেও মোক এই ক্ষেত্ৰত অনুপ্ৰেৰণা দিছে। মই পাটনাৰ পৰা ডক্টৰ শাকিল আহমেদ ছাৰক মাতিছোঁ জনসাধাৰণৰ মাজত এই অনুষ্ঠানটো আৰু আকৰ্ষিত কৰি তুলিবৰ কাৰণে। তেখেতে জনসাধাৰণক ইতিমধ্যে বুজাইছেও কেনেকৈ আমাৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে আৰু আয়ুৰ্বেদিক মেডিচিনৰ যে কোনো পাৰ্শ্বক্ৰিয়া নাই সেই সম্পৰ্কে তেওঁ ইতিমধ্যে ডিটেইলছ কৈছে। মানে আমাৰ আজি আমি খুব সৌভাগ্যৱান যে আমাৰ এই গৰীব অঞ্চলটোত আশাৰ সঞ্চাৰ ওলাইছে যে আমাৰ জাহ্নৱী বৰুৱাই আমাৰ গাঁৱত শাকিল আহমেদক মাতি আনিছে। তেখেত বিশিষ্ট চিকিৎসক। আমাৰ ইয়াত পাৰ্শ্বক্ৰিয়া নাথাকা আয়ুৰ্বেদিক চিকিৎসা কাম আগবাঢ়িব ধৰিছে আৰু আমি এইটো অতি আশাৰে বাট চাইছোঁ। ইয়াৰ অতি বিস্তাৰ লাভ কৰক, প্ৰসাৰ লাভ কৰক, প্ৰসাৰতা বহুত বৃদ্ধি পাওক। আৰু নিউজ লাইভৰ সকলোকে ধন্যবাদ জনাইছোঁ যাতে আমাৰ প্ৰত্যেকটো চেনেল, নিউজ লাইভকে ধৰি বা ইয়াত GTV বা যিসকল চেনেল আছে সকলো TV চেনেলৰ জৰিয়তে যে আমাৰ এই যিটো আয়ুৰ্বেদিক চিকিৎসা ইয়াত আমাৰ আৰম্ভ হৈছে, এই আয়ুৰ্বেদিক চিকিৎসাই যেন প্ৰসাৰতা লাভ কৰে আৰু আমাৰ গৰীব ৰাইজৰ উপকৃত হয়। গতিকে আমি সেইটো আশা কৰিছোঁ আৰু আমি এই ক্ষেত্ৰত আমাৰ গাঁৱৰ ৰাইজে বা দুখীয়া ৰাইজকে ধৰি আমি সমূহ ৰাইজে এই ক্ষেত্ৰত আমি হাত ধৰিম যাতে আমাৰ আয়ুৰ্বেদিক চিকিৎসাই বহুল প্ৰসাৰতা লাভ কৰে আৰু আমাৰ এই আয়ুৰ্বেদিক চিকিৎসাৰ গুণত আমাৰ জনসাধাৰণ উপকৃত হয়। গতিকে আমি এই আয়ুৰ্বেদিক আমাৰ যিটো ইয়াত চিকিৎসাৰ আৰম্ভণি হৈছে ইয়াক বহুল প্ৰসাৰ কৰিবৰ কাৰণে আমি আমাৰ চেনেলৰ জৰিয়তে ইয়াত যিসকল চেনেলৰ লোক উপস্থিত আছে, যিসকল GTVকে ধৰি আটাইকেইটা আমাৰ গোষ্ঠীকে আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই আহ্বান, এই অনুৰোধ আয়ুৰ্বেদিক চিকিৎসা যাতে ইয়াত বহুল প্ৰসাৰ হয়, ৰাইজসকল উপকৃত হয়, এইটো বহুল প্ৰসাৰ কৰিবৰ কাৰণে অনুষ্ঠিত হৈছে। আৰু ৰাইজক সহায় কেনেকুৱা? আজি আমাৰ 2021 আমাৰ এইটো আজি আয়ুৰ্বেদিক চিকিৎসা ইয়াত আৰম্ভ হৈছে, প্ৰথমবাৰৰ কাৰণে আৰম্ভ হৈছে আৰু এইটো আমি আশা কৰিছোঁ এইটো চলচলি মুছলমান গাঁৱৰ কেন্দ্ৰ হিচাপে লৈ পেলাই গোটেই অঞ্চলটোৰ জুৰি পেলাই ইয়াৰ প্ৰসাৰতা লাভ কৰে আৰু যেন আমাৰ চেনেলকেইটাক বিশেষকৈ অনুৰোধ কৰিছোঁ যাতে আমাৰ এই প্ৰসাৰতাৰ জৰিয়তে প্ৰসাৰতা বৃদ্ধি কৰি পেলাই আমাৰ সকলো জনসাধাৰণক উপকৃত কৰে। এইটো আমি সমূহ জনসাধাৰণৰ হৈ চলচলি অঞ্চলৰ হৈ পেলাই এইটো অনুৰোধ কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ আৰু